নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অপূৰ্ব ড্ৰাইভাৰ লাইফৰ পৰা। আজি গৰু বিহু সকলোৱে জানেই। আজি গৰু বিহুৰ দিনাখন আমি গৰু চাট কেনেকৈ তৈয়াৰ কৰিছোঁ এয়া দেউতাক দেখুৱাইছোঁ। এয়া আমাৰ দেউতাই গৰু চাট বনাই আছে। এয়া কেৰেলা, বেঙেনা, থেকেৰা, জাতিলাও, তিয়ঁহ, হালধি এইবোৰ সকলো দি এয়া চাট বনাই থৈছে। এডাল চাটৰ মাৰিডাল এয়া কালি ৰাতিয়ে বনাই থোৱা হৈছে। এয়া চিলাই আছে। আমাৰ গৰু আছে, আপোনালোকক দেখাম। জাৰ্চি গৰু আছে। গৰুক গা ধুৱাব লাগিব। ঠিক আছে, আপোনালোকক দেখাই আছোঁ গা ধুওৱা। এয়া আমাৰ গৰু নোৱাইছে। এয়া আমাৰ গৰু চাওক, দুজনী জাৰ্চি গৰু আছে। অসমীয়া গৰু এজনী আছে ইফালে। এয়া গৰু নোওৱা হৈছে। এয়া দেউতাই গৰু নোৱাইছে। দেউতা মাহ হালধি অলপ সৰহকৈ সানি দিয়ক। আপুনি সানি দিয়কচোন। এয়া মাহ, বটা মাহ, হালধি, এয়া চাট। এয়া আমাৰ এয়া চিনি পাইছে চাগে এখেতক। দেউতাই নোৱালে, এতিয়া এখেতে ধুৱাই দিব গা মাহ হালধি সানি। বৰমাহঁতৰ গা ধুৱালে নে? গৰুক গা ধুৱালে নে? এয়া অসমীয়া গৰুজনী। আমাৰ আছে বাৰু। এয়া চুমকু। এয়া আমাৰ পোৱালীজনীৰ নাম চুমকু। আৰু এইটো দমৰা পোৱালি জাৰ্চি, তাৰ নাম গুডু। গুডুকো নোৱাইছে। এইজনী অলপ দিনৰ আগতে আনিছোঁ কিনি পেলাই। অসমীয়া গৰু এজনী পুহিবলৈ মোৰ খুব মন আছিলে, সেইটো কাৰণে আনিলোঁ। এই আমাৰ দেহমণিয়ে গা ধুবানে আজি? দেহমণিও গা ধুব। মাখিয়তী পাত আনিছে দেউতাই। এয়া চব গা ধুৱাইছে। আমাৰ গৰু গোহালিতে থাকিব, অইন গৰু মেলি দিয়ে। আমাৰতো জাৰ্চি গৰু মেলিব নোৱাৰি, গোহালিতে থাকিব। চ' আপোনালোকক দেখাই থাকিম আৰু। এয়া এইজনীকো ধুৱাইছে। এয়া এইকো ধুৱাইছে। পানী খাইছে তেহেঁতি। এয়াৰ পানীকে, গা ধোৱা পানীকে খাইছে তেহেঁতি। এয়া চব গৰু গা ধোৱা হৈ গ'ল। এতিয়া লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু। এইবোৰ নিয়ম আজি পালন কৰিছোঁ। সেয়া খাইছে লাও বেঙেনা। গাতে মাৰি দিয়ক, তেনেকৈ খুৱাব নালাগে, গাতে মাৰি। গাভিনী নতুন চেউৰী, গাভিনী এজনী জগিব আৰু 2 মাহ আছে। 2 মাহৰ ভিতৰত জগিব। উভাৰ নামিছে আৰু এইজনী
এজনী কথা কৈ দিয়ক। এজনী এবাৰ জগিলে, জগা টাইমত 10 লিটাৰ গাখীৰ আছে আৰু দমৰা কলি এইটো। বলক এতিয়া অসমীয়া গৰুজনী, এয়া অসমীয়া গৰুজনী পলালে গা ধোৱাৰ পিছত তাইক লাও বেঙেনা দিবলৈ আহিছোঁ। এই বাৰীখনতে আমাৰ অসমীয়াজনী মেলি থোৱা হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। হ'ব হ'ব। এয়া বন্ধুসকল, আমাৰ এতিয়া গৰু নিয়মখিনি হৈ গ'ল। গৰু গা ধোৱাত লাও বেঙেনা দিয়া, এইখিনি আমি এইখিনি চাট এটা কাৰোবাৰ ঘৰৰ লগত, গৰু থকা মানুহৰ ঘৰৰ লগত সলাম। আৰু এইখিনি চাটৰ যিখিনি থাকি গৈছে সেইখিনি আমি আজি খাব লাগিব ভাজি পেলাই। সেইবোৰ নিয়ম থাকে, এইবোৰ খালে ভাল বুলি কোৱা শুনো, কিছুমান বেমাৰৰ কাৰণেও ভাল। আৰু এই চাটৰ হালধিখিনি, এইখিনি খালেও ভাল। চাটৰ হালধিখিনি বহুতো বেমাৰৰ কাৰণে ভাল হয়। আৰু এইখিনি গৰু নোওৱা মাহ হালধি আমি কাইলৈ গা ধুম মানুহৰ বিহুৰ দিনাখন। এয়া আজি হৈ গৈছে আৰু ইমানেই। এয়া দেহা মানুহ দেউতাৰ লগত আছে, দেউতাই লৈ আছে। এয়া দেহা মানুহ নমস্কাৰ কৰা। এয়া চাওক আমাৰ ঘৰৰ ফুল। আপোনালোকক সকলো লাহে লাহে দেখাই থাকিম। আপোনালোকে আমাৰ খালি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া আমাৰো ভাল লাগিব, উৎসাহ লাগিব। বাৰু ঠিক আছে, আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে বছৰটো যেন ভালে কুশলে যায়, সকলোৱে ভালে থাকক। ধন্যবাদ।